তো গাইজ কাম কৰি আমাৰ ফাইনেলি খতম হৈ গৈছে তো আচ্ছা গানা লগাতা হে তুমকো আকৌ উৰাম দেই আৰু তো গাইজ ৰাতিপুৱা শুই উঠি পিনে আমি ডাইৰেক্ট কামলৈ আহি গ'লোঁ কামলৈ আহি পিনে তাৰপিছত এতিয়া টাইলছ আনবক্সিং কৰিম এতিয়া এইফালে এটা দেখুৱাইছে মাল পিয়েংগে বুলি কৈ আছে তাৰপিছত নেক্সট এইটো মালটো কিন্তু বিৰাট খাতেৰা লাগে দেই তো মানে আজি ছুটি আছে আমাৰ কোম্পানীৰ ছুটি আছে তাৰপিছত আমি সোমবাৰ প্ৰডাকশ্যন মাৰি থোৱা মানে সেই টাইলছখিনি আনবক্সিং কৰি আছোঁ কৰি পিনে তাৰপিছত আমাৰ এসোপা মেলি থোৱা আছে টাইলছ তো সেইখিনি শুকাবলৈ দিছিলোঁ মানে সেইখিনি শুকোৱাৰ পিছত আমি পলিচ কৰিম পলিচ কৰি আঁতি লগাই পিনে তাৰপিছত এইখিনি যোনখিনি আমি টাইলছ আনবক্সিং কৰি আছোঁ সেইখিনি আমি মেলিম তো আজি অনম আছে অনমৰ কাৰণে হেপ্পী অনম সকলোকে মোৰ ফালৰ পৰা তো চাই থাকক ভিডিঅ'টো এণ্ডলৈকে দেই আচ্ছা গানা লগাতা হে তুমকো কাটা খুলো और एंजॉय करो आज संडे ना आज मंगलवार हाँ ओनम छुट्टी ओनम তো গাইজ এইখিনিতে আপোনালোকক দেখুওৱা হোৱা নাই নহয় টাইলছটো কেনেকৈ বনায় কি দিয়ে আৰু কি নিদিয়ে কেনেকুৱা ধৰণৰ বস্তু কেনেকৈ ৰঙা হয় বগা হয় তাৰপিছত ক'লা হয় আৰু গে হয় তো আপোনালোকক দেখুওৱা নাই ন সেইকাৰণে মই ভাবিছোঁ এদিনাখনি মই আপোনালোকক ফুল এটা ভিডিঅ' বনাই পিনি দেখুৱাম আৰু এনজয় কৰিব কেনেকুৱা হৈছে কেনেকুৱা নহয় দেই ফাইনেলি কাটা খুলি হৈ গ'ল আৰু এইবিলাক ইয়াত কাটা মেলি থৈছে এইবিলাক পলিচ কৰিব আৰু এই ৰিবুল ভাই পলিচ কৰি আছে ইয়া ভালদৰে নকবি নাম ভালদৰে নকবি কেলা মালিক বুলি কবি ৰিবুল মালিক পলিচ কৰিছে এইবিলাক চাইনিং হ'বলৈ মানে ষ্টাইলত মানে এইটো প্ৰথমটো এনেকুৱা হৈ আছে তাৰপিছত পলিচ কৰি দিওঁতে এই পলিচ কৰোঁতে এনেকুৱা হৈ গৈছে ষ্টাইল মানে এইটো একদম চাইনিং কৰি থাকিবলৈ দেই ভিডিঅ' কৰি আছোঁ তই চাই এইটো চা আকৌ সেইটো হাৰামখোৰ কাম নকৰে অকল মোবাইল চাই তাৰপিছত এই পলিচ কৰা কাটাবিলাক টাইলছবিলাক তাৰপিছত এনেকৈ আঁতি লগাব লাগিব ইয়াত দেই এনেকৈ সেইটো চা গালি দিছে मैं तो डर गई হেল্ল' গাইজ পলিচ কৰি লওঁ কাটাটো অলপ দেই অলপ টাইলছটো হেল্ল' গাইজ এতিয়া ৰম্পকে পলিচ কৰিছে ৰম্পক বুলি কৈছে কাটা নামটো কি চৰি নামটো কি সঞ্জীৱ গগৈয়ে পলিচ কৰিছে 2020 কি ইউটিউব চেনেলটোৰ নাম কি ৰিয়েকশ্যন ৰষ্টা 20 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই মাজত থকা এই ঘণ্টাটো বজাবলৈ নাপাহৰিব টিংটো লাষ্টত থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব টাংকে মোৰটো নহয় ইউটিউবৰটো আকৌ দেই ইয়াৰ মাথাটো নহয় আকৌ তেনে বুলি যেনিবা এইটো টিং নহয় আকৌ ঘণ্টাটো বজাবলৈ নাপাহৰিব এয়া ময়ো মাৰি দিছোঁ চাওক এনেকৈ নাই বস্তুটো সঞ্জীৱ গগৈয়ে ভিডিঅ' বনাবলৈ বাদ দিম বুলি কৈ আছে মই কৈছোঁ ভিডিঅ' বনা এইটো নলগা চাই লওক ভিডিঅ' বনাই আছে ইউটিউব চেনেলটো জলদি চাই ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব নকৰে একো কৰিব ন হেল্ল' গাইজ মই কথা এটা কওঁ দেই শুনিব দেই ইয়াক মই ইমানকৈ কেমেৰা ধৰি দিওঁ ই মোক আজিলৈকে কেমেৰা ধৰি দিয়া একোৱে নোখোৱায় নালাগে কমচে কম মাল অকণমানো নোখোৱায় মালটো বাদেই কথা চাহ এবাৰ নোখোৱায় তামোল এখন নোখোৱায় হেল্ল' গাইজ এতিয়া চাওক পলিচ কৰিছে হ'ব দিয়ক এতিয়া সেইটো কেলৈ ইমানতে খাবনি তো গাইজ কাম কৰি আমাৰ ফাইনেলি খতম হৈ গৈছে তো বাট ইয়াত আছিলে বেলেগ ধৰণৰ কাটা আছিলে কাটা মানে একেখিনি আছিলে টাইলছ তো তাৰপিছত এইখিনি আমি পলিচ কৰি পিনি উঠাই দিয়া হ'ল তাত পলিচ কৰি পিনি আপুনি দেখাই দিছোঁ তাৰপিছত এয়া এইবাৰ পলিচ কৰা আছিলে পলিচ কৰি পিনি তাৰপিছত ইয়াত আঁতি লগাই দিয়া হ'ল আৰু নেক্সট এই বাকচত যে যিবিলাক কাটা খুলি থৈছিলোঁ টাইলছ ভৰাই থৈছিলোঁ সেইখিনি ইয়াত মেলি দিয়া হ'ল শুকাবলৈ দিছোঁ মানে অলপ কেঁচা হৈছে যে শুকাব দিছোঁ আৰু এই বস্তুখিনি পলিচ কৰি দিয়াৰ পিছত টাইলছখিনি পলিচ কৰি দিয়াৰ পিছত মানে
এইখিনি আমাৰ অসমত যেনেকৈ ঘৰবিলাকত চোতাল আছে ফ্ৰণ্টত, তেতিয়া ইয়াতো কেলাটো আছে ন তেনেকৈ। তো মানে এইবিলাক তাত লগায়, চোতালত লগায় টাইলছবিলাক। আৰু ষ্টাইলবিলাক ডিজাইনবিলাক কেনেকুৱা ধৰণৰ লগায় অলপ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব গৈ পিনি। মই তাত চাইনবোৰ্ডৰ নিচিনা আছে বৰ্ডবিলাকৰ ষ্টাইলবিলাক আছে অলপ। আপোনাৰ নিজৰ কথা আৰু কেনেকৈ লগায় আৰু কেনেকৈ নলগায় ষ্টাইলটো আপোনালোকে ক'লে লগাই দিব সিহঁতি। তো এতিয়া ষ্টাইলটো অলপ দেখুৱাই দিছোঁ কেনেকৈ আছে ব'লক। এইখিনি হৈছে ডিজাইনখিনি এনেকৈ লগাই দিছে। এতিয়া ধূলি হৈ গ'ল মানে এইফালে কোম্পানীয়ে কাম কৰি থাকিবলগীয়া হৈছে। চিমেণ্টৰ ধূলিটো আহি পিনি ইয়াত লাগি গৈছে আৰু ধূলি হৈছে। চফা কৰিলে বৰ ধুনীয়া লাগিব দেখি, চাইনিং কৰিব। কাটা নামবিলাক বেলেগ বেলেগ আছে, বেলেগ বেলেগ ধৰণৰ আছে টাইলছ। তো সেইকাৰণে পৰা এইফালে কেইটা লগাই দিছে 1 2 3 4 বিধৰ লগাই দিছে কাটা দেই, ইমান লগাই দিছে। আৰু বেলেগ বেলেগ ধৰণৰ আছে কাটা। তাৰপিছত তাত এনেকৈ আপোনাৰ কোনটো ষ্টাইলত লাগে মানে সেইটো ষ্টাইলত পাই যাব এনেকৈ দেই। অ'কে, তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। খেলি মেলিকৈ বনাই দিছোঁ আৰু ব্লগ ভিডিঅ'টো দেই, এনেকৈ আজি ছুটি যে সেইকাৰণে মানে কিনো কৰিম, এটা ভিডিঅ'কে বনাই দিওঁ আপোনালোকৰ মাজলৈ, আপোনালোকে চাওঁ অলপ আৰু এনজয় কৰক নে কি। তো এতিয়ালৈ আহিছোঁ বা আকৌ এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতি দিলে। জয় হিন্দ, জয় আই অসম, টাটা, বাই বাই।